হেল্ল' এভৰিৱান, এইফালে ওলাইছোঁ মোৰ একদম ধুনীয়াকৈ পাৰ্চেল এটা দিবলৈ। মানে ইয়াতে আছে গামোচা। আপোনালোকক গামোচাৰ ফটোখন মই লগাই দিম। এই গামোচাখন অৰ্ডাৰ কৰিছিলে ওচৰৰ ভণ্টি এজনীয়ে, তো দিব যাওঁ। আৰু এতিয়া লগতে ওলাইছোঁ, মোৰ মানে কেকৰ অৰ্ডাৰ আছে, তো বস্তু আনিবলৈ। আৰু মোক এজনে এদিন প্ৰশ্ন কৰিছিলে, মানে মই এটা ইণ্টাৰভিউ দিব গৈছিলোঁ, তাত মোক এজনে প্ৰশ্ন কৰিছিলে যে তুমি কি কৰা। তেতিয়া মই তেওঁক, সেইটো মোৰ প্ৰথম ইণ্টাৰভিউ আছিলে, তো মই তেওঁক একো ক'ব নোৱাৰিলোঁ। মই ক'লোঁ যে মই একো নকওঁ, কিন্তু আচল কথাটো এইটোৱেই যে মই একেটা সময়ত বহুত কিবা কিবি কৰোঁ, কিন্তু মই আপোনালোকক এইটো ক'ব নোৱাৰোঁ যে মই এইটোৱে কৰোঁ। মানে মই কেকৰ ব্যৱসায় কৰোঁ, চিলাই কৰোঁ, লগতে ফুলো বিজনেছ কৰোঁ। মানে যি বিজনেছ পাৰোঁ মই মানে যিটো সময়ত যি চলে মই তাকেই কৰোঁ। আৰু এতিয়া বিহু বতৰ, তো এতিয়া মানে ধুনীয়াকৈ বোৱা গামোচা দিব যাওঁ। তো মই একেটা উশাই ক'ব নোৱাৰোঁ যে মই এইটোৱে কাম কৰোঁ। গতিকে মই বহুত কাম কৰোঁ, লগতে মই মাফলাও বনাওঁ দেই। এইটো মোৰ মনত পৰিলে, মানে মই নিজে পাহৰি যাওঁ। আৰু তাৰ লগতে মই যে এটা ভিডিঅ' মানে এটাও নহয়, মই ভিডিঅ' বনাওঁ, সেইটোতো জানেই আপোনালোকে। তো বহুত কিবা কিবি কৰোঁ। মোৰ বিষয়ে যদি জানিব লাগে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ' চাব, নিশ্চয় গম পাব। তো এতিয়া মই যাওঁ, বাই।